দক্ষিণ কামৰূপৰ উদ্যোগত শ্ৰমিকৰ নাই নিৰাপত্তা ব্যৱস্থা। শ্ৰমিকৰ পক্ষত থিয় হৈ ক্ষোভ পলাকবাৰী বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ। দুদিন পূৰ্বে উদ্যোগত কৰ্মৰত অৱস্থাত কৰুণ মৃত্যু হৈছিল গৌতম দাস নামৰ এগৰাকী শ্ৰমিকৰ। পলাকবাৰী চেণ্ট প্লাই উদ্যোগত সংঘটিত হৈছিল এই ঘটনা। ৰাজহ চক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মাক লগত লৈ উদ্যোগটোত বিধায়ক হিমাংশু শেখৰ বৈশ্য, শ্ৰম বিভাগৰ বিষয়াসকলকো কঠোৰ সকিয়নি দি গৰজি উঠিল বিধায়কগৰাকী। দক্ষিণ কামৰূপৰ উদ্যোগত শ্ৰমিকৰ নাই নিৰাপত্তা ব্যৱস্থা। শ্ৰমিকৰ পক্ষত থিয় হৈ ক্ষোভ পলাকবাৰী বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ। দুদিন পূৰ্বে উদ্যোগত কৰ্মৰত অৱস্থাত কৰুণ মৃত্যু হৈছিল গৌতম দাস নামৰ এগৰাকী শ্ৰমিকৰ। পলাকবাৰী চেণ্ট প্লাই উদ্যোগত সংঘটিত হৈছিল এই ঘটনা। ৰাজহ চক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মাক লগত লৈ উদ্যোগটোত বিধায়ক হিমাংশু শেখৰ বৈশ্য, শ্ৰম বিভাগৰ বিষয়াসকলকো কঠোৰ সকিয়নি দি গৰজি উঠিল বিধায়কগৰাকী। অতি দুৰ্ভাগ্যজনক, যোৱা 24 তাৰিখে ৰাতি ভাগত এগৰাকী আমাৰ এই চেঞ্চুৰী প্লাই কোম্পানীৰ শ্ৰমিক, তেওঁৰ ঘৰ বোকো সমষ্টিত। ইয়াতে তেওঁ এক্সিডেণ্ট এটাৰ জৰিয়তে তেওঁ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আৰু সেই গোটেই ঘটনাটোৰ বিষয়ে মই পোনপ্ৰথমতে সংবাদ মাধ্যমৰ জৰিয়তেই গম পাইছোঁ, যিহেতু ৰাতিৰ ঘটনা। তাৰপিছত মই বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশনা দিছিলোঁ কেনেধৰণে কি কৰিবলৈ লাগে। আজি নিজে আহি মই ইয়াতে উপস্থিত হৈছোঁ আৰু খুবেই বেয়া লাগিছে। ইয়াতে আহি গোটেই পৰিস্থিতি বুজ ল'লোঁ। যি কোম্পানীৰ যিসকল লোক আছে বা যিখিনি বিভাগীয় কৰ্তৃপক্ষ, চাৰ্কেল অফিচৰ বিষয়াসমূহে হওক, লেবাৰ ডিপাৰ্টমেণ্টৰ বিষয়াসমূহে হওক, তেওঁলোকক মাতি আজি বিভিন্ন কথা আমি ইয়াতে পাতিলোঁ, আজি আলোচনা কৰিলোঁ। পোনপ্ৰথমেতো লেবাৰ ছেফটিটো মূল কনচাৰ্ণ, কাৰণ আমাৰ এই সমষ্টিত বহুকেইটা কোম্পানী আছে, বহুত নতুন নতুন কোম্পানী আহিব বিচাৰিছে, কিন্তু লেবাৰ ছেফটি যদি ইয়াতে নাথাকে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰে যুৱক যুৱতীসকল দুৰ্ঘটনাত সন্মুখীন হ'বলগীয়া হ'ব। বিভিন্ন ক্ষেত্ৰত আজি আমি আলোচনা কৰিলোঁ। কোম্পানীক দিছে যে সম্পূৰ্ণভাৱে তেওঁক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়া হ'ব। তেওঁ এগৰাকী সৰু ছোৱালী আছে, ছোৱালীগৰাকীকো পঢ়োৱাৰ কথা তেওঁলোকে কৈছে। আৰু লগতে তেওঁৰ ৱাইফ, তেওঁ যদি ইয়াতে চাকৰি কৰিব বিচাৰে, চাকৰি কৰিম বুলি তেওঁলোকে আশ্বাস দিছে। এইটো খুব ভাল কথা। কিন্তু বহুত ক্ষেত্ৰত মই দেখা পাইছোঁ লেবাৰ ছেফটি কনচাৰ্ণ যি ধৰণে ফ'ল' হ'ব লাগিছিলে হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষক মই কৈছোঁ যাতে লেবাৰ ছেফটি কনচাৰ্ণ এটা সৰু মেডিকেল ইউনিট এটা, যিহেতু এটা ডাঙৰ কোম্পানী, এটা দৰকাৰ আছে। সকলো যাতে ক্ৰাইটেৰিয়াখিনি মিট আপ কৰি যাতে আগন্তুক দিনবিলাকত কাম হয়। আৰু বিশেষকৈ লেবাৰবিলাকক মই দেখিলোঁ হেণ্ড গ্ল'ভছ কোনো ইউজ নকৰে। আমাৰ মানুহবিলাকৰো অলপমান গৰমৰ কাৰণে ইউজ নকৰা এটা পৰিৱেশ আছে, সেইবিলাক কৰিলে নহ'ব। সৰুকৈ হাত কাটিলেও সেই হাতটো কাটাটো কাৰোবাৰ যদি বেলেগ বেমাৰ থাকে সেইটো বেলেগত ৰূপান্তৰিত হ'ব পাৰে। চ' সেইবিলাক ছেফটি কনচাৰ্ণবিলাক যাতে আমি মাইণ্ডত ৰাখি যাতে আমি কামবিলাক কৰাৰ ক্ষেত্ৰত এটা এটমছফিয়াৰ বনাওঁ। আৰু খালী এইটো কোম্পানীত যে আজি এক্সিডেণ্ট হৈছে সেইটো নহয়। মই বিভাগীয় কৰ্তৃপক্ষক কৈছোঁ যে পলাকবাৰী সমষ্টিত যিমান কোম্পানী আছে সকলোতে লেবাৰ ছেফটি কনচাৰ্ণ আৰু লেবাৰ ৱেজৰ ক্ষেত্ৰত বিভিন্ন সময়ত আমাক বহুতে অভিযোগ দি থাকে। কোনোবাই বেছি কাম কৰায়, কোনোবাই সিমান দৰমহা নিদিয়ে। আমি কোনোবাই যেতিয়া অভিযোগ দিয়ে আমি কোম্পানীক সুধিলে এটা বেলেগ কথা কয়, তেওঁলোকে এটা কিবা ফৰ্মুলা তেওঁলোকৰ থাকে। চ' যাতে ইটছ এণ্ড এভৰি সময় আমিও চব বস্তু চাই থাকিবলৈ নোৱাৰোঁ। আমাৰ বিভিন্ন বেলেগ বেলেগ দিশত কাম কৰিব আছে। মই লেবাৰ ডিপাৰ্টমেণ্টক প্ৰত্যেক 6 মাহত পলাকবাৰী সমষ্টিৰ সকলো কোম্পানীৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত বহি যাতে লেবাৰ কনচাৰ্ণবিলাক ঠিক আছে নাই, ৱেজ কনচাৰ্ণখিনি ঠিক আছে নাই, লেবাৰ ছেফটি কনচাৰ্ণ ফ'ল' হৈ আছে নাই, গোটেইখিনিৰ ওপৰত প্ৰত্যেক 6 মাহে চাৰ্কেল অফিচৰ লগত মোৰো এজন ৰিপ্ৰেজেণ্টেটিভ থাকিব, বহি যাতে তেওঁলোকে এটা ৰিহাৰ্চেল টাইপৰ মিটিং কৰি থাকে, যাতে সমস্যাসমূহ ডিছকাছ হৈ থাকে, সমাধান হৈ থাকে। আৰু মই ভাবোঁ যাতে এনেধৰণৰ ঘটনা ভৱিষ্যতৰ দিনত কোনো এটা ইণ্ডাষ্ট্ৰী বা ফেক্টৰীতে নহওক, তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু অতি দুৰ্ভাগ্যজনক